Hello guys, নমস্কাৰ মই ৰাচনা গোহাঁই মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া কিয় গৈ আছোঁ আপোনালোকক কৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ৰাস্তাত যাওঁতে সকলোবিলাক কৈ যাম। এয়া আমি এতিয়া বহি ল'লোঁ গাড়ীত যাবৰ কাৰণে ৰেডি। আৰু আৰু এইখন হৈছে গাই নদী। ইয়াৰ যিখন দলং আছে এইখনৰ মেৰামতি কাম চলি আছে, মানে আজি 2-3 মাহ মানৰ আগৰ পৰাই, কিন্তু সম্পূৰ্ণ হৈ উঠা নাই। মাজতে এনেকৈ কাঠৰ দলং দি থৈ দিছে। বৰ্তমান কোলাজান পাইছোঁহি। তাতে শংকৰদেৱ সংঘৰ যি 91 সংখ্যক বাৰ্ষিক অধিৱেশন পাতিছে, আৰু তাতে প্ৰদৰ্শনী মেলাত আমি বহিবৰ কাৰণে আহিছোঁ। কাপোৰ অলপ লৈ আহিছোঁ প্ৰদৰ্শনীৰ কাৰণে, আৰু মা আহিছে লগত, মা আৰু মই আহিছোঁ। এতিয়া পাইছোঁহি আমি কোলাজান পাইছোঁহি, আৰু বহুত দূৰ যাবলৈ বাকী আছে। যাব লাগিব কিমান কিলোমিটাৰ? 81 কিলোমিটাৰ যাব লাগিব। আৰু আমি গৈ পালোহি বগীবিল দলং। আৰু এয়া চাওঁ, ওপৰৰ পৰা মই দেখাই দিছোঁ অলপ পুৰা ভিউ। ইয়াত বহালে চাওক, এতিয়ালৈকে অপেনিং কৰা নাই। আৰু বগীবিল দলং পাৰ হৈ অহাৰ পাছত বাঁহাতৰ যিখন পথাৰ, ইমান ধুনীয়াকৈ মানে চৰাই চিৰিকটি আৰু মানে মৌ চৰি থাকে, ভাল লাগে দেখি। নাহৰকটীয়া আগতে আহিছেনে? এবাৰ গৈছিলোঁ। এতিয়া নাহৰকটীয়া অহা মানুহে নাহৰকটীয়া ৰাস্তা পাহৰি থাকিলে। মইতো অহাই নাই। গুগল মেপে দেখাই আছে এটা, আৰু আমাৰ মায়ে কৈ আছে এটা। একচুৱেলি আমাৰ ৰাস্তাটো অকণমান খেলি মেলি হৈ গৈছিলে। এতিয়া গুগল মেপৰ মতে আমি গৈ আছোঁ। এইটো চাইডে বাইপাছ হৈ যাম। আৰু এইখন চাওক কি ধুনীয়া বাগান, আৰু বাগানৰ মাজে মাজে আমি গৈ আছোঁ। মানে কৈছোঁ নহয়, সাংঘাতিক ভাল লাগে আৰু বাগানৰ মাজে মাজে গৈ। চাওক আপোনালোকে চাওক। আমনি লাগিছে নি মা? অকণ লাগিছে, চকু ফুলি গৈছেগৈ। আৰু 7 কিলোমিটাৰ আছে, আৰু 18-20 মিনিট মানত পাই যাম। অকণমান শুই ল'ম বুলি ভাবিছিলোঁ, শুবলৈও নাপালোঁ। টোপনি ধৰিছে, ইমান গৰম লাগি গৈছে দেই। আৰু 8 কিলোমিটাৰ আছে। ইমান দূৰ জেগাত কিয়? আৰু এইবিলাক এতিয়াও ৰাস্তা কামত লাগিয়ে আছে, পূৰা কালাৰ কৰি আছে। মা অঁ, পাইছোঁহি, পালোহি নে ফাইনেলি? পাইছোঁ। আমি এয়া পাই গ'লোহি ৰাঙলী পথাৰ অধিৱেশনস্থলীত পাই গ'লোহি। আৰু এতিয়া আমাৰ কোনটো ছাইডে ষ্টল বহিছে সেইটো ছাইড আমি এতিয়া বিচাৰোঁ। এইবিলাক কাম সম্পূৰ্ণ হোৱাই নাই, পূৰা কামত লাগি আছে। আৰু এইটো ভোজনালয় হয় নেকি? এইটো ভোজনালয় হয়। এইটো হৈছে ইয়াতে, আৰু ভক্তপ্ৰাণ ৰাইজে ইয়াতে খোৱা বোৱা কৰিব। আৰু সেইফালে মেইন গেটখন হয়। আমি এক পাক চাই আহোঁ, এতিয়া কাম সম্পূৰ্ণ হোৱাই নাই যিহেতু। এইবিলাক বনায়ে আছে, হোৱাই নাই এতিয়ালৈকে।
আৰু যেতিয়া কামবোৰ সম্পূৰ্ণ হৈ উঠিব তেতিয়া আপোনালোকক দেখাবলৈ বেছি ভাল লাগিব। এইখন মেইন গেটখন চাই লওক, এইখন এতিয়াও হোৱা নাই। এইবিলাক গোটেই বিপণীসমূহ এইবিলাক আৰু আছে বহুত 700 বিপণী আছে। আৰু আমাৰ বিপণীখন এইখন একো কাম হোৱাই নাই, এতিয়া চব কৰিব লাগিব। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, কাৰণ আজি ছেটিং কৰি মেলি লওঁ, তেতিয়া আপোনালোকক পিছত ধুনীয়াকৈ গোটেই জেগাখিনি দেখুৱাব পাৰিম। আৰু যিহেতু 3-4 দিনলৈকে এইখিনি হৈয়ে থাকিব, সম্পূৰ্ণ মানে আপোনালোকৰ অধিৱেশনৰ ঠাইসমূহ দেখুৱাম, ক'ত কেনেকৈ কি কৰিছে। নেক্সট ভিডিঅ'ত আপোনালোকে চাবলৈ পাব। আজিলৈ আহিছোঁ তেন্তে।